নমস্কাৰ সকলোকে অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাই মোৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আমি যাবলৈ ওলাইছোঁ আজি গুৱাহাটীলৈ আৰু সেয়েহে বাটতে এয়া নাৰিকলী মন্দিৰ পালোঁ আৰু সেইবাবে ইমান দূৰ যাত্ৰা কৰিম যিহেতু সেয়েহে নাৰিকলী মন্দিৰতে এয়া সেৱাভাগ লৈ আমাৰ যাত্ৰা আৰম্ভ কৰিছোঁ। আমি আহিছোঁ গুৱাহাটীলৈ বুলি চাওঁচোন সময় মিলালে কিমান কি চাব পাৰোঁ ভিডিঅ'ৰ জৰিয়তে আপোনালোককো দেখুৱাম বুলি ভাবিছোঁ। যদি সময় মিলে চাম আৰু যিমানখিনি পাৰোঁ। গুৱাহাটী বুলি ক'লে বিশেষকৈ যান জঁট নহয়নে? আৰু আমি আহি ইয়াৰ যান জঁটৰ মাজত সোমাইছোঁহি। ভিউটো চাওকচোন, ওপৰে ট্ৰেইন তলত গাড়ী, ৱাও কিমান যে সুন্দৰ এটা ভিউ নহয়নে? এইটো হৈছে মোৰ ভাইটি আৰু সিও কৰ্মসূত্ৰে গুৱাহাটীৰ নিচেই কাষতে থাকে। তাকো গাড়ীতে উঠাই ল'লোঁ আৰু লগত আহিছে ভিনদেউ আৰু মানুহজন। বাইদেউ নাহিলে, বিশেষ কামৰ কাৰণে বা আহিব নোৱাৰিলে। আহি আমি পালোঁহি শৰাইঘাট দলং। শৰাইঘাট দলঙৰ ওপৰত এবাৰ নামি চাব ইচ্ছা আছিল, তথাপিও নামিব নোৱাৰিলোঁ কাৰণ সময়ৰ অভাৱ। যিহেতু সকলোৱে জানেই কাতিমহীয়া বেলি সোনকালে আন্ধাৰ হ'ব, গতিকে লগত আহিছে জীয়া মানুহ আৰু সেইবাবে আমি বিশেষ নানামিলোঁ আৰু নামিলেও আমি যিখিনি চাম বুলি ভাবিছোঁ সেইখিনি চোৱাটো ৰৈ যাব। সেয়েহে ফটো চটোও নামাৰিলোঁ, নানামিলোঁ, সেনেদৰে ভিডিঅ' কৰি ৰাখিলোঁ আৰু। সময় কিমান মিলে চাই লওঁ। যদি ভিৰ কম তেতিয়া মাক দৰ্শন কৰিব পাৰিম, যদি বোলে বহুত ভিৰ তেতিয়াহ'লেতো দৰ্শন কৰিব নোৱাৰিমেই চাগে। বাহিৰে বাহিৰে চাই আহিব লাগিব কাৰণ আমাৰ হাতত সময় খুবেই কম আছে। ব'লক তেনেহ'লে। বহুত মানুহ হৈছে ভিতৰত জ্বলাই সকলো চুকিডাল জ্বলাই দিবা হেৰি আৰু অলপ লৈ পানী
কিবা মানে গম পাই ল'লো যে ইমান টকাত গামোচা এখন পায় 250 বুলি কৈছে কম 150 টকা এইটো মোৰ তেতিয়াহে হেৰি আছে যিমান জোকাৰিলেও ফোনটো যে নৰয় হেৰি নৰয় মন্দিৰভাগ আমি দৰ্শন কৰিলোঁ মেইন ঠাইটো আমি দৰ্শন কৰিবলৈ নোৱাৰিলোঁ যিহেতু বহুত ভিৰ সেয়েহে বাহিৰতে চাকি বন্তি জ্বলাই অলপ ফুৰিলোঁ ফটো চটো তুলিলোঁ যাবলৈ বুলি ওলালোঁ ব'লক এতিয়া আমি ক'ত যাওঁ দেখাই দিম মোকে ফলনা চাহ ফটো দি দিব 1 চকৰ ঘূৰাই দিব ডিউটি যাওঁ বোলে মই চাই